নমস্কাৰ মই বিক্ৰম পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ যোৱা খণ্ডত মই আপোনালোকক চিনাকি কৰাই দিছিলোঁ স্বপ্নম পাদিক যোৱা বছৰৰ ALRS হিচাপে সিলেক্ট হোৱা তেখেতে ইতিমধ্যে প্ৰিলিমছ মেইনছ কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লৈ পাছ কৰিব পাৰি আপোনালোকক যথেষ্টখিনি কৈছেই তথাপিও যোৱা ভিডিঅ'টো যিখিনি পইণ্ট আমি আপোনালোকক দিব নোৱাৰিলোঁ সেই পইণ্টটো আজিৰ ভিডিঅ'টোত আপোনালোকক দিয়াৰ আমি চেষ্টা কৰিম তাৰ উপৰি যিসকল গ্ৰেজুৱেশ্যন পাছ বা মাষ্টাৰ ডিগ্ৰী পাছ হৈ তেখেতসকলে অসমৰ অসামৰিক সেৱাৰ প্ৰতি বা UPSCৰ প্ৰতি যিসকলে ধাউতি মেলিছে তেখেতসকলৰ কাৰণে এটা অনুৰোধ যে আপোনালোকে এই ভিডিঅ'টোৰ শেষলৈকে জড়িত হৈ থাকিব স্পেচিয়েলি যিসকলে দুমুজাত আছে যে কেনেকৈ প্ৰিলিমছ ষ্টাৰ্ট কৰোঁ মেইনছ ষ্টাৰ্ট কৰোঁ বা অসামৰিক সেৱাৰ প্ৰতি অহাৰ পিছত মোৰ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে সকলোখিনি দিশ আজিৰ ভিডিঅ'টোত আপোনালোকক কিছু দাঙি ধৰাৰ চেষ্টা কৰিম প্ৰথমতে মই ক'ব বিচাৰিছোঁ যিসকল গ্ৰেজুৱেশ্যন পাছ বা মাষ্টাৰ ডিগ্ৰী পাছ হৈ তেখেতসকলে অসামৰিক সেৱাৰ প্ৰতি ধাউতি মেলিছে বা চিভিল ছাৰ্ভিচেছ আহিব বিচাৰিছে যেন তেখেতসকলে প্ৰথমতে ক্লিয়াৰ হৈ লওক যে জাৰ্ণিটো কিমান টাইম লাগিব পাৰে প্ৰথম এটেম্পটত আপুনি যদি ধৰি লয় অন এন এভাৰেজ যদি এবছৰ ধৰি লওঁ বা 1.5 বছৰ ধৰি লওঁ চ' আৰম্ভণিৰ পৰা আপোনাক 1.5 বছৰ চিভিল ছাৰ্ভেণ্ট হোৱালৈকে যদি লাগে দেন ছেকেণ্ড এটেম্পটো কিমান লাগিব 3 বছৰ লাগিব পাৰে চ' সেই যিটো ইয়াতে ৰিস্ক ফেক্টৰ এটা আছে যে আপুনি প্ৰথম যেতিয়া চিভিল ছাৰ্ভিচ হ'বৰ মন মেলিব সেই ফেক্টৰখিনি কনচিডাৰ কৰা উচিত মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যে এই এক্সামটোত মই আহিব বিচাৰিছোঁ যিকোনো প্ৰকাৰে মই যিকোনো ধৰণৰ যদি কনচিকুৱেঞ্চেছ আহিব সকলোখিনি মই মানসিকভাৱে গ্ৰহণ কৰিব পৰাকৈ প্ৰস্তুত হৈ আছোঁ চ' সেই প্ৰথম দিশটো চাব লাগিব সেই জাৰ্ণিটো বহুত বেছি মানে সহজো নহয় বহুত বেছি টানো নহয় চ' সেয়েহে মোৰ যিখিনি অভিজ্ঞতা এতিয়ালৈকে এই অভিজ্ঞতাৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰথমতে আপোনালোকে চিলেবাছৰ পৰা আৰম্ভ কৰি সেই জাৰ্ণিটোত থকা প্ৰত্যাহ্বানবোৰ আপোনালোকে জানিবলৈ চেষ্টা কৰক যে সেই ছাৰ্ভিচটোত আহিলে আপুনি কেনেকুৱা ধৰণৰ প্ৰিভিলেজ পাব বা কেনেকুৱা ধৰণৰ সমাজ সেৱাৰ কামবোৰৰ লগত আপোনালোক জড়িত হৈ থাকিব পাৰিব চৰকাৰৰ উইচবোৰ কেনেকৈ এই চিভিল ছাৰ্ভিচৰ জৰিয়তে আপুনি ফুলফিল কৰিব পাৰিব সকলোখিনি দিশ আপুনি পুংখানুপুংখভাৱে জানিবলৈ চেষ্টা কৰক যাতে আপোনাৰ সেই জাৰ্ণিটোৰ প্ৰতি নিজস্বভাৱে মনৰ পৰা অতঃফুটভাৱে আপোনাৰ এটা ইচ্ছা এটা জাগি উঠে যে মই চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰোঁ এনেকুৱা নহয় যে মই ঘৰত বহি আছোঁ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ বা গ্ৰেজুৱেশ্যন কৰিলোঁ এনেই আছোঁ কাৰণে মই চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যন কৰিম এনেকুৱা ধৰণৰ মানসিকতা লৈ আপুনি নিশ্চয়কৈ নাহিব মই সেইকাৰণে নাহিবলৈ কৈছোঁ যে তেনেকুৱা ধৰণে যদি যে ভাবিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকৰ 2 বছৰ 3 বছৰ বা 4 বছৰ এনেই গুচি যাব বিকজ আপোনালোকে ছিষ্টেমটো জানিবলৈ আগ্ৰহী নহ'ব চ' প্ৰথমতে ছিষ্টেমটো জানি লওক যে কেনেকুৱা ধৰণে APSC পৰীক্ষাটো পাতে কি চিলেবাছ এছ'চিয়েট হৈ আছে বা সেই জাৰ্ণিটোত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছে মই ইতিমধ্যে কৈছোঁ প্ৰথম এটেম্পটো যদি আপুনি ক্লিয়াৰ নহয় তে ছেকেণ্ড এটেম্পটোৰ কাৰণে মানসিকভাৱে আপুনি প্ৰস্তুত হৈ পুনৰ যিখিনি বস্তু আপুনি পঢ়িছিলে সেইখিনি ৰিভিজন দিব লাগিব বা ফাৰ্ষ্ট এটেম্পটোত কেনেকুৱা ধৰণৰ মিষ্টেক আপুনি কৰিছিলে যোনবোৰ কাৰণে আপুনি প্ৰথম এটেম্পটোত ক্লিয়াৰ কৰিব পৰা নাছিলে সেইবোৰ ছেকেণ্ড এটেম্পটোত আপুনি ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিব লাগিব সেনেকুৱা ধৰণৰ মানসিক প্ৰস্তুতি বিশেষভাৱে এটা দৰকাৰ স্পেচিয়েলি আমাৰ যিসকলে সেই ফিল্ডত আহিব বিচাৰিছে গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেট তেখেতসকলক মই আজিৰ ভিডিঅ'টোত বিশেষভাৱে অনুৰোধ কৰিম যে আপোনালোকে যিসকলে সপোন দেখিছে সেই সপোনটো সাৰ্থক কৰিবৰ কাৰণে যিখিনি মানসিক প্ৰস্তুত সেই প্ৰস্তুতিখিনি প্ৰথমতে কৰি লওক বিশেষভাৱে যদি আপোনালোকৰ যদি মানে গাইডেন্সৰ যদি ইম্পৰ্টেঞ্চ আছে মই মোৰ ইউটিউব চেনেলটোত নাম্বাৰখিনি দিয়াই আছে চ' সেইটোত আপুনি কণ্টেক্ট কৰি মোৰ পাৰ্চনেল অপিনিয়ন বিচাৰিব পাৰে বা কেনেকুৱা ধৰণৰ যে জাৰ্ণিটো মই কেনেকৈ ষ্টাৰ্ট কৰিম মেইনছৰ পৰা আৰম্ভ কৰি প্ৰিলিমছৰ পৰা আৰম্ভ কৰিম ধৰণৰ কথাবোৰ যদি দুমুজাত পৰি আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক জনাম যে মেইনছৰ পৰা আৰম্ভ কৰিব নে প্ৰিলিমছৰ পৰা আৰম্ভ কৰিব ইয়াত 2 ধৰণৰ কেটেগৰী ষ্টুডেণ্ট থাকে জেনেৰেলি কিছুমানে ভাবে যে প্ৰথমতে প্ৰিলিমছটো আৰম্ভ কৰোঁ দেন মেইনছৰ কাৰণে নোট বনাম এনেকুৱা ধৰণৰ বাট যিটো এপ্ৰ'চ আপোনাক প্ৰিলিমছত হেল্প কৰিব পাৰে বাট মেইনছত আপোনাক ধক্কা দিব পাৰে চ' সেইকাৰণে মই মোৰ যিখিনি এতিয়ালৈকে যিখিনি এক্সপিৰিয়েঞ্চ সেইটো আপোনালোকক শ্বেয়াৰ কৰিম যে মেইনছৰ পৰা আৰম্ভ কৰক কেনেকৈ কৰিব সেই সকলোখিনি দিশ আপোনাক ফোনত মই জনাব পাৰিম পিছৰ পৰ্যায়ত আপোনালোকক ভিডিঅ'ত সেইখিনি ক'বলৈ চেষ্টা কৰিম তথাপিও ফোনত হ'লে কথাখিনি বেছি ক্লিয়াৰলি আপোনালোকক বুজাবলৈ ভাল হয় সেয়েহে আজিৰ ভিডিঅ'টোত সেইখিনি নকওঁ পৰৱৰ্তী সময়ত যদি সময় হয় আপোনালোকক ক'বলৈ চেষ্টা কৰিম আহোঁ যোৱা ভিডিঅ'টোত মই যাক আপোনালোকক চিনাকি কৰাই দিছিলোঁ তেখেতৰ অভিজ্ঞতা যিহেতুকে তেখেতে অলৰেডি ALRS হিচাপে 2021 বেটছত ALRS হিচাপে চিলেক্ট হৈছে চ' ছেকেণ্ড এটেম্পটোত তেখেতে পাইছিলে বুলি আপোনালোকক যোৱা ভিডিঅ'টোত কৈছেই চ' কেনেকুৱা ধৰণৰ এডিশ্যনেল ইনফৰ্মেশ্যন যোনবোৰে আপোনালোকৰ জাৰ্ণিত হেল্প হ'ব পাৰে বুলি মই ভাবিছোঁ সেয়েহে ভিডিঅ'টো আৰম্ভ কৰোঁ এটা কথা মই লক্ষ্য কৰিছিলোঁ তোমাৰ জাৰ্ণিৰ সময়ত সেইটো জাষ্ট আমাৰ এছপায়াৰসকলৰ কাৰণে মই কথাটো জাষ্ট উল্লেখ কৰি দিব বিচাৰিছোঁ তাই সেইটো মিছ গৈছোঁ যদিও সেয়া আছিলে যে খুব ৰিভিজনৰ দৰকাৰ তেখেতে খুব ৰিভিজন কৰিছিলে মই যিখিনি জানিছিলোঁ বা যিখিনি অবজাৰ্ভ কৰিছিলোঁ ডিউৰিং প্ৰিপাৰেশ্যন টাইম চ' সেইটো হ'ল উইকলি বেচিছত খুব ৰিভিজন দিব লাগে
যাৰ জৰিয়তে আপোনাৰ যিখিনি পইণ্টছ আপুনি নোটছত লিখিছিলে চ' ওৱান্স ইন এ উইক যদি সেইটোক যদি আপুনি এগেইন যদি মানে মাইণ্ডৰ ৰিকল কৰে বা ৰিটেনশ্যনৰ কাৰণে চেষ্টা কৰে দেন এক্সামত যথেষ্টখিনি হেল্প কৰে এইটো পাৰ্চনেলি মোৰো হৈছিলে চ' সেই পইণ্টটো খুব এটা মানে আপোনালোকে ষ্ট্ৰেছ দিয়া ভাল হয় মই সেইটো পাহৰি গৈছিলোঁ একচুৱেলি কি হয় মই মানে বহুত সোনকালে পাহৰোঁ যিহেতু মই সোনকালে পাহৰোঁ মোৰ কাৰণে ৰিভিজন বহুত দৰকাৰ মই সেইকাৰণে খুব ৰিভিজন কৰিছিলোঁ যাতে মই এক্সামত গৈ আকৌ পাহৰিব নোৱাৰোঁ আৰু মোৰ এটা মানে এটা বেয়া স্বভাৱ এটা আছে এক্সামৰ আগত মই বহুত দেৰিলৈকে থাকোঁ কাৰণ যেতিয়ালৈকে মোৰ গোটেই বস্তুখিনি ৰিভিজন নহয় সেইটো মানে একদম মোৰ চাইল্ডহুডৰ পৰা মানে এটা হেবিট এটা থাকি গ'ল যে এক্সামৰ আগত মই বহুত দেৰিলৈকে থাকোঁ যিটো থাকিব নালাগে কিন্তু মোৰ মানে সেইটো এটা হেবিট যে এক্সামৰ আগত মানে যেতিয়ালৈকে মই চব পইণ্টছ এবাৰ হ'লেও মই নাচাওঁ মোৰ মানে মনত শান্তি নালাগে আৰু মানে মোৰ টোপনি নাহে তো বেটাৰ দেৰিকৈ অলপ হ'লেও পঢ়ি মই মানে শুই যাওঁ সেই তেনেকুৱা এটা মোৰ ধাৰণা এটা আছিলে যাৰ কাৰণে মই একদম এবাৰ হ'লেও মানে এক্সামৰ আগত মই ৰাতি দেৰিকৈ হ'লেও মই এবাৰ হ'লেও ৰিভিজন কৰিছিলোঁগৈ মই ভাবোঁ সেইখিনিয়ে মোক বহুত সহায় কৰিলে হ'লেও অলপ দুখ এটা থাকি গ'ল যে মই ACS-টো হ'ব নোৱাৰিলোঁ ঠিকে আছে তুমি আমাৰ নিউ এস্পায়াৰেণ্টসকল যথেষ্টখিনি ইনফৰ্মেশ্যন দিছাই বা তেখেতসকলে নিশ্চয় তোমাৰ এক্সপিৰিয়েঞ্চৰ পৰা যিটো ষ্ট্ৰাগল পিৰিয়ডৰ এক্সপিৰিয়েঞ্চ বা প্ৰিপাৰেশ্যন টাইমৰ এক্সপিৰিয়েঞ্চ সেইখিনি কাম দিব বুলি যথেষ্টখিনি মই আশা ৰাখিছোঁ আৰু যিসকল এস্পায়াৰেণ্ট আছে তেখেতসকলে তাই কোৱা যিখিনি মিষ্টেকছ মানে কৰিছিলে বা যোনবোৰ ষ্ট্ৰেটেজি ফ'ল' কৰিছিলে যাৰ কাৰণে আজি এজ এ ALRS হিচাপে কাম কৰিব পাৰিছে চ' ডিউৰিং প্ৰিপাৰেশ্যন কিছুমান বস্তু আপুনি বহুত ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে নিজক মানে যিটো ষ্ট্ৰীমলাইন কৰি থোৱাটো মানে নিজক একদম কমপ্লিটলি ডিটাৰমাইন এটা মাইণ্ড লৈ আগবাঢ়ি যোৱাটো নিশ্চয়কৈ আপুনি ডিৰাইভ কৰিব পাৰিছে তাইৰ মানে কমেণ্টবোৰৰ পৰা চ' সেইটোৱে আশা ৰাখিম জাষ্ট আমাৰ নিউ এস্পায়াৰেণ্টবোৰৰ এটা মানে জ্ঞাতাৰ্থে যাতে তুমি জাষ্ট কথাবোৰ জনোৱা যে কেনেকুৱা ধৰণৰ কামৰ লগত জেনেৰেলি চিভিল চাৰ্ভেণ্টবোৰে এছ'চিয়েট থাকিব লগা হয় এণ্ড দেন কামৰ স্ক'পটো কেনেকুৱা ধৰণৰ যাতে তেখেতসকলে সেই কামৰ এক্টিভিটিবোৰৰ পৰাও যদি ইনস্পাইৰেশ্যন পায় যাতে সমাজখন কেনেকৈ ছাৰ্ভ কৰিব পাৰে মোৰ চাকৰি জইন কৰা এবছৰ মই পাৰ কৰিছোঁ এবছৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আমি বহুত কাম কৰিব পাৰোঁ সমাজৰ কাৰণে যিটো আপোনালোকক এটা ছেটিছফেকশ্যন দিব যে আপোনালোকে সমাজৰ কাৰণে কিবা এটা কৰিছে প্ৰথমতে চাৰ্কুল অফিচাৰ এটাত হৈ জইন কৰিছিলোঁ 5 মাহ মই চাৰ্কুল অফিচাৰ এটাত হৈ আছিলোঁ তেতিয়া বেলেগ এটা এক্সপিৰিয়েঞ্চ আছিলে আৰু এতিয়া মই বৰ্তমান ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে আছোঁ এতিয়াও এক্সপিৰিয়েঞ্চবোৰ বেলেগ বহুত চেলেঞ্জিং হয় বাট চেলেঞ্জিং হ'লেও মানে তুমি ক'ব বিচাৰিছা যে ডাইভাৰ্ছ এক্সপিৰিয়েঞ্চ এটা পোৱা যায় এণ্ড দেন সেইখিনিতে চেলেঞ্জেছো থাকে যোনবোৰ চেলেঞ্জেছ মানে যদি শ্বৰ্ট আউট কৰি দিয়া যায় সমাজৰ কাৰণে তেনে এটা মানে মেণ্টেল যিটো ছেটিছফেকশ্যন সেইটো খুব এটা পোৱা যায় বহুত পোৱা যায় মানে চেলেঞ্জেছো থাকেই বাট চেলেঞ্জেছবোৰ আমি পাৰ কৰিব লাগিব কাৰণ আমি সমাজৰ কাৰণে যিহেতু কাম কৰিছোঁ চেলেঞ্জেছবোৰ থাকিবই তথাপিও আমি আগবাঢ়ি যাব লাগে পিছলৈ চাব নালাগে আমি ধুনীয়াকৈ ছাৰ্ভিচ দিব লাগে যিহেতু আমি ছাৰ্ভিচ দিম বুলিয়ে জবটো জইন কৰিছোঁ ছাৰ্ভিচ দিম বুলিয়ে ইমান কষ্ট কৰি পঢ়িছোঁ যিহেতু আৰু এতিয়া যিহেতু চান্স পাইছোঁ সেই চান্সটো আমি 100% ইউটিলাইজটো কৰিব লাগিব আমি ছাৰ্ভিচটো দিবই লাগিব পাব্লিকক ধন্যবাদ তোমালৈ বহুত বহুত ধন্যবাদ থাকিল আশা ৰাখিছোঁ আমাৰ নিউ এস্পায়াৰেণ্টসকলে যথেষ্টখিনি উপকৃত হ'ব আজি এই ভিডিঅ'টোৰ জৰিয়তে পৰৱৰ্তী সময়ত মই নিশ্চয়কৈ আপোনালোকক আৰু কি কি ধৰণৰ কামৰ লগত জড়িত হৈ আছে সেইবোৰো জনাবলৈ চেষ্টা কৰিম তোমাক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু সমাজৰ কাৰণে আৰু লাগি থাকা যাতে যি মানে চৰকাৰী বিষয়া হিচাপে যিখিনি কাম তোমাক এছাইন কৰিছে এণ্ড দেন আমাৰ নিউ এস্পায়াৰেণ্টসকলেও বা নিউ জেনেৰেশ্যনৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলেও তোমালোকৰ যিটো পথ বাছি লৈছা সেই পথত যাতে আগুৱাই যাব পাৰে সমাজখন আমি কিছু পৰিমাণে হ'লেও মানে চেঞ্জ কৰাৰ এটা স্ক'প যিহেতু পাইছোঁ চ' কামবোৰ যাতে ভালে ভালে যাওক আৰু আমাৰ নিউ এস্পায়াৰেণ্টসকলেও ইনস্পায়াৰ হৈ যাতে তেখেতসকলেও আমাৰ সেই ছ'চিয়েল ৱেলফেয়াৰ কামবোৰত বা যিটো চিভিল ছাৰ্ভিচৰ জৰিয়তে সমাজ সেৱাৰ যিটো মন পুহি ৰাখিছে সেয়া মনোকামনা পূৰ্ণ হ'ব বুলি ভাবিছোঁ পৰৱৰ্তী সময়ত আন এজন ব্যক্তিক আমি আপোনালোকৰ কাষলৈ নিয়াৰ প্ৰয়াস কৰিম আৰু সেইখিনি কৈয়ে মই আপোনালোকৰ কাষৰ পৰা বিদায় মাগিব বিচাৰিছোঁ ধন্যবাদ শুভৰাত্ৰি